ও নালাগে মহারাজ এই ভিক্ষা আদেশ দিয়ক যাও মই আপোন গৃহক আপোন গৃহ নালাগে মহাৰাজ এই ভিক্ষা আদেশ দিয়া যাও মই আপোন গৃহ বিপ্ৰয় বোলে মোৰ হাতত টকা পইচা নাই মোৰ টকা পইচা নাই কইনা লৈ কেনেকৈ গৃহে যাওঁ মই গৃহে যাওঁ মই ৰজাই বোলে বিপ্ৰ তুমি কেনে কথা কোৱা বিপ্ৰ কেনে কথা কোৱা যি ভিক্ষা দিছো মই তাকে লৈ যোৱা বিপ্ৰ তাকে লৈ যোৱা নালাগে মহাৰাজ এই ভিক্ষা আদেশ দিয়া যাও মই আপোন গৃহ এই কন্যা ঘাটে ধৰি ৰজা ও যায় আগুৱাই ও দুই হাত জুৰি ব্ৰাহ্মণ যায় পিছুৱাই দুই হাত জুৰি ব্ৰাহ্মণ যায় পিছুৱাই নালাগে মহাৰাজ এই ভিক্ষা নালাগে নালাগে মহাৰাজ এই ভিক্ষা নালাগে ধন ৰত্ন নাই মোৰ এই ভিক্ষা নালাগে ধন ৰত্ন নাই মোৰ এই ভিক্ষা নালাগে থাকিবৰ গৃহ নাই এই ভিক্ষা নালাগে ও পিন্ধিবৰ বস্ত্ৰ নাই এই ভিক্ষা নালাগে খুৱাব নোৱাৰো মই এই ভিক্ষা নালাগে চৰণে ধৰিছো মই এই ভিক্ষা নালাগে কাবৌ কৰিছো মই এই ভিক্ষা নালাগে কাবৌ কৰিছো মই এই ভিক্ষা নালাগে এই কান্দি কান্দি পুষ্পৱতী অব্ৰাহ্মণক কয় পুৰুষ মানুহ হৈ তুমি কিয় কৰা ভয় ও পুৰুষ মানুহ হৈ তুমি কিয় কৰা ভয় ও খুৱাব নালাগে মোক নিজে কৰি খাম মই খুৱাব নালাগে মোক নিজে কৰি খাম মই পিন্ধাব নালাগে মোক নিজে আজি পিন্ধি মই তুমি মোৰ হোৱা পুৰুষ মানুহ
কিবা ভাবি গুণী ৰজা অ ভিতৰলৈ যায় অলপ ধন আনি ৰজাই বিপ্ৰৰ আগে কয় অলপ ধন আনি ৰজাই বিপ্ৰৰ আগে কয় এই বাট খৰচ বুলি দিছো এইখিনি লোৱা বাট খৰচ বুলি দিছো এইখিনি লোৱা কন্যালৈ অতি শীঘ্ৰে ওলাই গুচি যোৱা কন্যালৈ অতি শীঘ্ৰে ওলাই গুচি যোৱা অ ভেকুৰি কান্দে পুষ্পৱতী মাও কহাৱতী ধৰিয় হয় জান দেখলৈ ওলালৈ মই ভাগ্য কাৰতি কৰিয় কান্দে পুষ্পৱতী কন্যাৰ গলে ধৰি ৰাণী পতে চৰি কান্দে দীৰ্ঘ ৰাৱ পাৰিয় ৰজাৰ জীয়াৰী হৈ ভিক্ষাৰীক চামিল কি মতে বঞ্চিবি তই মা মোৰ মৰমৰ অ বাইদে হচ্ছে লওঁ চৰণৰ ধূলিও দুখ নকৰিবি মনতে ভাবিবি মই মৰি যোৱা বলিয় কান্দে পুষ্পৱতী